হয় নমস্কাৰ আপোনালোকে চাই আছে এবি নিউজ বৰ্তমান তো আজি আমি মুখ্য সমাচাৰ কিছুমান কৈ আছোঁ চ' তাৰে মাজত আমাৰ ইম্পৰ্টেণ্ট দেখিব পাইছোঁ যে আমি বৰ্তমান ভগৰাপাৰা চকত ধৰ্ষণৰ কাৰণে আন্দোলন চলি আছে চ' এই আন্দোলনত দেখিব পাইছে আপোনালোকে স্ক্ৰীণত বৰ্তমান টিভিৰ তো এই আন্দোলন ৰাইজে কেনেকুৱা ধৰণত কৰি আছে আৰু তাত আমাৰ আজি কবিৰে লাইভ আপোনালোকক দেখুৱাই দিব সেই ধৰ্ষণৰ বিৰুদ্ধে কি চিষ্টেমৰ আন্দোলন তেওঁলোকে কৰি আছে বলক আমি সেই লাইভ চাওঁ সকলোৱে হেল্ল' এই কবিৰ ক'তে গেছি না জনাহি তাক মই ভকৰাপাৰা চকত যাব পাৰিছিলোঁ ন তাতে ধৰ্ষণৰ প্ৰতিবাদ হৈ আছে জনাই এতিয়াও কেবিনতে আছে সি তাক মই যাই আছোঁ চলিকেইটা কি হ'ব হ'ব চলিকেইটা আৰু এই কবিৰ মাত নলয় কিছু মই তোৰ এটা মাৰি মাৰি তোক মই কৈছিলোঁ ন ভকৰাপাৰাতে যাবৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে ৰিপৰ্ট লোৱাৰ কাৰণে তাৰ ধৰ্ষণৰ প্ৰতিবাদ হৈ আছে দুনিয়াত 30 মানুহ ধৰ্ষণৰ প্ৰতিবাদ এতিয়া কি হয় তাতে যা ৰিপৰ্টটো লৈ কিনে ফটাফট লাইভ ৰিপৰ্ট একদম ইনষ্টেণ্ট লাগে এই কেমেৰামেন অলপ 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 হ'ব হ'ব অলপ অলপ যা ৰাইজে চাওক এই ধৰ্ষণকাৰীৰ ওপৰত আপোনালোকে চাওক কিমান ডাঙৰ ধৰ্ষণকাৰীৰ ওপৰত আপোনাৰ প্ৰতিবাদ কৰি আছে আপোনালোকে ধৰ্ষণকাৰীৰ ওপৰত কি ক'ব বিচাৰে ধৰ্ষণকাৰীৰ ওপৰত মই ক'ব বিচাৰিছোঁ আমাৰ যে এই ছোৱালীবিলাকে বাহিৰত ওলাই যায় গধূলিয়ে হওক বা ক'ৰবাত দোকানে বা চকত বা যায় তেতিয়া ধৰ্ষণকাৰীবিলাকে আমাৰ ছোৱালীবিলাকক বহুত লক্ষ্য কৰি ছোৱালীবিলাকক ধৰ্ষণ কৰাৰ কাৰণে চেষ্টা কৰে আৰু ধৰ্ষণ কৰি ছোৱালীবিলাকক নানা অত্যাচাৰ কৰে ঠিক আছে আপুনি এই ধৰ্ষণকাৰীক যে আপোনাৰ জেট চিকিউৰিটি লৈ যোৱা হৈছে আপুনি তাৰে ওপৰত কিবা ক'ব নেকি ৰাজহুৱাভাৱে ইহঁতক শাস্তি দিব লাগে আৰু পাৰিলে ফাঁচীৰে ব্যৱস্থা কৰিব লাগে ইহঁতক আপুনি ৰাইজৰ মাজত বিচাৰেনে আপুনি ৰাজহুৱাভাৱে বিচাৰে ঠিক আছে এখেতে ক'লে আপুনি ৰাজহুৱাভাৱে আপোনাৰ শাস্তিটো বিচাৰিছে ধৰ্ষণকাৰীক আৰু আমি বেলেগ এজন ব্যক্তিক যে সুধি আছোঁ আপুনি কিবা ক'ব নমস্কাৰ মই এইটো কথা ক'ব খুজিছোঁ যে ধৰ্ষণ কৰা বিভাগক জেট বা চিকিউৰিটি নহয় তাহাঁতক ৰাইজৰ মাজত আনি কিনে ৰাইজে শাস্তিটো দিব পাৰি কাৰণ আইনেতো এতিয়া একো কৰিব পৰা নাই 2 বছৰত ফাঁচি দিব সেনেকৈ নহয় না হয় আপুনি শুনি লওক আইনে এতিয়ালৈকে একো ব্যৱস্থা কৰা নাই কাৰণ সিহঁতক জেট চিকিউৰিটি দি নিয়া হৈছে আচ্ছা কি ক'ব আগতে আমাৰ নাহান কিমান ধৰ্ষণ হৈ গৈছে আজিও তাহোন তাতে হোটেলত কি বুলি কয় জেলত মাংস ভাত খাই আছে গতিকে ৰাইজৰ মাজত ঠিক আছে আপুনি এজন ছোৱালী মানুহ তাৰে ওপৰত আপুনি কি বিৱৰণ দিব ঘাটে ঘাটে যেতিয়া ওলাব নোৱাৰা হৈছে ছোৱালীবিলাকে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু ৰাইজৰ মাজত আনি কিনে ব্যৱস্থা ল'ব লাগে আচ্ছা ঠিক আছে এখেত এজন ছোৱালী মানুহ তেখেতৰ কি ডিষ্টাৰ্ব হৈছে বা কি প্ৰব্লেম হৈছে তেখেতে কৈছে আৰু এজন আপোনাৰো ছোৱালী আছে আপুনি কি ধৰণে ক'ব বিচাৰে কাৰণে আমাৰ ছোৱালীবিলাকে ওলাব নোৱাৰা হৈছে ইয়াত অলপ কঠোৰ শাস্তি দিব লাগে বা ফাঁচি দিয়ে ভাবিছে আচ্ছা ঠিক আছে মই সকলোৰে পৰা জানি ল'লোঁ যি মানুহক ধৰ্ষণকাৰীক আপোনাৰ চৰকাৰে ফাঁচি দিব লাগে কেমেৰা পাৰ্চন নেউলাৰ সৈতে মই কুবিৰ আপোনালোকে চাই থকা আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে আপোনালোক সকলে চ' কবিৰ আছে কবিৰক বহুতটা গুৰি মাৰিলো আজি ভিডিঅ'টোত যিকি নহওক ভিডিঅ'টো চাই ভাল পাইছে যদি সকলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টোৰ বিষয়ে যদি কিবা এটা ভুল হৈছে আমাক ক্ষমা কৰি দিব একো বেয়া চেয়া নাপাব আৰু যদি কিবা ভিডিঅ'ৰ দ্বাৰা যদি কিবা আমি নতুন কিবা দেখাম বুলি আৰু দেখাই দিলোঁ কিবা যদি ভুল হয় আৰু কমেণ্টত জনাই দিব যে মোক ধৰ্ষণটো বন্ধ কৰিব লাগে আমি বুলি নহয় চবে যত যিমান ধৰ্ম সংগঠন আছে গোটাই মাখানে প্ৰতিবাদ কৰিব লাগে যাতে ধৰ্ষণকাৰীক ফাঁচি দিয়ে সেইটো কাৰণে একচুৱেলি ভিডিঅ'টো বনাইছোঁ আমাৰ তাতো মনোৰঞ্জনৰ ভিডিঅ' হয় কিয় ধৰ্ষণকাৰী যিবিলাক আছে সেইবিলাক একচুৱেলি এনেকুৱা শাস্তি দিব লাগে কঠোৰৰ পৰা কঠোৰ শাস্তি ৰাইজৰ মাজত শাস্তি দিব লাগে যাতে তেওঁলোকে নেক্সট টাইমৰ পৰা এনেকুৱা কাম কৰাৰ কাৰণে 10 বাৰ চিন্তা কৰে চ' আমাৰ এইটোৱে অনুৰোধ চৰকাৰক যে কঠিনতকে কঠিন চাজা তেওঁলোকক যদি দিয়ে আৰু ধৰ্ষণ বন্ধ কৰিব লাগে তো আজিৰ কাৰণে থেংক ইউ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব আহাই নাই দেখোন ছাবস্ক্ৰাইবাৰ বহুত কষ্ট কৰিছোঁ বাৰু লাইকটো কৰি দিব লগতে লাইকটো কৰিব জয় অসম জয় অসম হেল্ল'